जय बोलो हरिणी जय बोलो हरिणी जय बीपीपी नी जय डॉक्टर कमल बोरो जिंदाबाद डॉक्टर कमल बोरो जिंदाबाद कृष्णा डिस्ट्रिक्ट जिंदाबाद এইটো মই ক'বলৈ যাওঁ যে আমাৰ এতিয়া বড়ো আমাৰ অসমৰ যিখিনি বড়ো মানুহ আছোঁ আৰু এই বড়োখিনিৰ এভাগৰ কাৰণে আমাৰ এতিয়া বিটিআৰ গঠন হৈ গৈছে অলৰেডি গতিকে আমি আৰু বহু বড়ো লোক আমি বিটিআৰৰ বাহিৰত অৱস্থিত কৰি আছোঁ গতিকে আমিও সেই চৰকাৰৰ তৰফৰ পৰা যিখিনি সা সুবিধা এইবিলাক আমি পাব লাগে ৰাজনৈতিক বা আৰ্থিক শিক্ষা দীক্ষা ইত্যাদি গতিকে এইখিনি পাবৰ কাৰণে আমি আজি বিটিআৰৰ বাহিৰত এখন ৰাজনৈতিক দল গঠন কৰাৰ এটা সিদ্ধান্ত কৰি আমি আজি আমাৰ বিশ্বনাথ জিলাৰ কুঁৱৰী গাঁৱৰ আজি আমাৰ এই কুঁৱৰী ট্ৰাইবেল ৰংগমঞ্চৰ আমি আজি বিপিপি নামৰ এই ৰাজনৈতিক দল এটা গঠন কৰা হ'ল আৰু ইয়াত আজি আমাৰ মহিলা মঞ্চৰ আৰু যুৱকসকলৰ কাৰণে সম্পূৰ্ণ কমিটিবিলাক গঠন কৰা হ'ল গতিকে এয়ে আছিল আজিৰ আমাৰ মূল উদ্দেশ্য